আগতে এই ভিডিঅ'টো চাই লওক, তাৰপিছত আৰু কথাটো পাতিম। আহোমে তহঁতৰ ভৰিত ধৰি নিজৰ অধিকাৰ নিবিচাৰে, চৰকাৰক দাবীহে কৰিছোঁ। আৰে ভাই, আমাৰ ভৰিত ধৰিব কি দৰকাৰ? আপুনি চৰকাৰৰ বিচাৰিছে বিচাৰক, কিন্তু STটো আপোনাৰ এনেকৈ বিচাৰি পোৱা বস্তু নহয়। এইটো হৈছে জন্মৰ পৰা অহা, জন্মৰ পৰা যোনটো আহে এইটোৱে হয়। আপুনি এনেকৈ বিচাৰিলে ST হ'লে এইটো নহয়। আগতে কি কৈছিলে আপুনি? বড়ো লোক কি আমি যদি চাহ খাই এই চাহ গিলাচটো আমি ধুই আহিব লগা হৈছিলে। আমাৰ চাহ পৰিলে এইটো আপোনাৰ কিবা হৈ গৈছিলে। আমাক কিমান ঘিণ কৰিছিলে, মোক খোৱা, পোক খোৱা, কেঁকুৰা খাৱা, গাহৰি খাৱা বুলি। আজি কিয় ST বিচাৰি আছে? কি আপুনি এইবিলাক বস্তু খাব পাৰিব নেকি? নহ'লে তহঁতে একোৱে কৰিব নোৱাৰ। দৰকাৰে নাই। আপুনি কি বুলি ভাবি আছে আমাক? আপুনি ভাষা আন্দোলনত কেইজন মানুহ শ্বহীদ হৈছিল লিষ্টখন দেখুৱাবিচোন। 855জন শ্বহীদৰ ভিতৰত তহঁতৰ এই বান্দৰকেইটাই অসমীয়া জাতি, অসমখনৰ কথা চিন্তা কৰা, অসমত হৈ জীয়াই থকা এই বান্দৰকেইটাই কৈছিলোঁ ভাষা আন্দোলনৰ। আপুনি বুৰঞ্জী চোৱা নাই, হিষ্ট্ৰীটি চাই লওক। আমি আপোনাৰ কৃষ্ণৰ জন্মতে আছে। আমাৰ মহাভাৰত আগতে বড়ো মানুহ আছে। কৃষ্ণৰ লগত তেজপুৰত আমি মহাযুদ্ধ কৰা মানুহ। তেজপুৰ কেনেকৈ পাইছে? বাণ ৰজা আৰু কৃষ্ণৰ লগত বাণ ৰজাই আপোনাৰ যুদ্ধ কৰিছিলে তেজপুৰত। তেজৰ পৰাহে তেজপুৰ হৈছে। হিড়িম্বাৰ কাৰণে এইটো যুদ্ধ হৈছিলে। কেতিয়া হৈছিলে? শ্ৰীকৃষ্ণৰ দিনত। শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰা মানুহ আমি। আপোনালোকে এই মাজত আহি আহোমটো কেতিয়া আহিছে? আৰ্যৰ পিছত আহোম আহিছে। শ্ৰীকৃষ্ণৰ দিনত আছোঁ। আপুনি কি বুলি ভাবিছে? আপুনি ST ক'লে হ'ব নেকি? দেই যা।